আমি পুৰা বিহু নাছিল হয় নে চবে লগ লাগি বিহু নাছিল দে সঁচাকে জিকাবনে সঁচাকে জিকাবনে গণ্ডগোল নকৰিব দেই কিছুমান মানে হাত জমা নাই জিকাবনে জিকে সাপোজ আর যদি কংগ্রেস সরকার হয় তেতিয়াহ'লে বদৰুদ্দিন আজমল ডাঙৰীয়াই কি কৰিব বাৰু কি কৰি থাকিব দিল্লী যে নাকতে তেল দিয়ে এনেকে আৰু যদি চৰকাৰ আমাৰ নহল বিজেপিৰ চৰকাৰ হ'ল ৰকিবুল হুছেইনে লগত 100 জন কংগ্ৰেছৰ MP লৈ একদম নৰেন্দ্ৰ মোদীক এনেকে জোকাৰি দিব আৰু বদৰুদ্দিন আজমলে কি কৰিব বদৰুদ্দিন আজমলে নৰেন্দ্ৰ মোদীৰ পিঠিত নিশাতে ঘূৰি দিব এইবাৰ আপোনালোকে জানে না কাহিনীখন যেতিয়া আহিছিলে কাহিনীৰ সময়ত বদৰুদ্দিন আজমলে আমাৰ কাহিনীখন আহিব নালাগে বুলি ভোট নিদিলে নহয় লোকসভা সেইকাৰণে এটা সিদ্ধান্ত লৈছো যদি আপোনালোকে 2024 চনত আমাক জিকাই দিয়ে 2026 চনত আমি 3 গগৈ লগ লাগিছো গম পাইছেনে নাই অখিল গগৈ গৌৰৱ গগৈ নুৰিঞ্জনী গগৈ আমি 3 গগৈ সিদ্ধান্ত লৈছো যে বদৰুদ্দিন আজমলৰ যিটো চকীটোৰ নাম কি তলাটো বদৰুদ্দিন আজমলৰ ওচৰত থাকে চাবিটো সদায় হিমন্তৰ ওচৰত থাকে হয় নে তলাটো কাৰ ওচৰত থাকে তলাটো বদৰুদ্দিন আজমল তাৰ চাবিটো আচল মালটো কাৰ লগত থাকে হয় নে বিজেপি হাৰে এইবাৰ যদি আপোনালোকে এইবাৰ যদি ইয়াত হৰুৱাই দিয়ে তেতিয়াহ'লে আমি ধমকি দি হিমন্তৰ পৰা চাবিটো লৈ আহিম বুজিলে নাই আৰু বদৰুদ্দিন আজমলৰ পৰা তলাটো লৈ আহিম আৰু হিমন্তৰ চকীখন আৰু বদৰুদ্দিন আজমলৰ চকীখন দুইটাকে বহুৱাম চকীখনত আৰু মাজতে তলাটো লগাই ভাল মানে বেয়া হ'ব বদৰুদ্দিন আজমল হিমলৰ দুইজনকে ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ে ভাল মানে বেয়া হ'ব আমি বাংলাদেশলৈ পঠিয়াই দিম বদৰুদ্দিনে বাংলাদেশত থকা মুছলমানক লৈ ৰাজনীতি কৰিব আৰু হিমন্তই বাংলাদেশত থকা হিন্দুক লৈ ৰাজনীতি কৰি দিব অসমত এই দুইটাকে নালাগে হয়নে নহয় নৰেন্দ্ৰ মোদীৰ দিনত বস্তু কিমান দাম বাঢ়িলে নে নাই 3 টকাৰ নিমখ 30 টকা হ'ল নে নাই 3 টকাৰ নিমখ 30 টকা হ'ল নে নাই মিঠাতেলৰ দাম 70 টকাৰ পৰা 220 টকা হ'ল নে নাই সিহঁতক এতিয়া ব্ৰহ্মপুত্ৰত দলিয়াব লাগে নে নালাগে 2026 চনত আমি কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটে আমি চৰকাৰ গঠন কৰিব লাগে নে নাই হিমন্তক ব্ৰহ্মপুত্ৰত পেলাই দিব লাগে নে নাই যদি লাগে আপোনালোকে আহক আমি সকলোৱে মিলি এইবাৰ ৰকিবুল হুছেইনক ভোট দিওঁ দিবনে নাই মই শেষত খুব জোৰকে আপোনালোকৰ পৰা হাত লাগি এটা বিচাৰিম খুব জোৰকে কাম নাই ঢিলা আৰে মুছলমান মানুহে ইমান কাম কৰে হাত তালি ইমান জোৰকে বজাব পাৰে দুজন মানুহৰ নাম কম আপোনালোকে গো বেগ ক'ব দেই হিমন্ত বিশ্ব